নমস্কাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়া প্ৰধানকৈ কিতাপখনত যিটো প্ৰথম ভাগত আছে 4 প্ৰকাৰৰ: সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া আৰু এই কুকুৰা কান্দিলে অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া আৰু দ্বি-অপহৰণ বিক্ৰিয়া। এই 4 প্ৰকাৰৰ যিটো ৰাসায়নিক বিক্ৰিয়া আছে, প্ৰথমতে আমি ইয়াৰ আলোচনা কৰি ল'ম। তাৰপিছতো কিছুমান ৰাসায়নিক বিক্ৰিয়া আছে, সেইবোৰৰ বিষয়ে অলপ পাছত আলোচনা কৰিম। সংযোজন বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়া এটা 2 বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিলে সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ, ইয়াত কেলছিয়াম অক্সাইড, এইটো পোৰাচুনটোক আমাৰ ৰাসায়নিক নামটো ঠিকছে পিটিব লাগিব। কেলছিয়াম অক্সাইড আৰু যিটো পানী অণু, ইহঁতৰ মাজত ৰাসায়নিক বিক্ৰিয়াৰ ফলত কেলছিয়াম হাইড্ৰক্সাইড শিথিলিত চূণ গঠন হৈছে। কেলছিয়াম হাইড্ৰক্সাইড মানে আমি খোৱা চূণৰ কথা কৈছোঁ। ইয়াত আমি খোৱা চূণটো যেতিয়া আমি সকলোৱে দেখিছোঁ যে বজাৰৰ পৰা চূণ আনি, মানে বেছিভাগে দেখিছা, চূণ আনি তাত পানী যোগ কৰিলে ঢিলা হৈ যায় আৰু আমি খোৱা চূণলৈ পৰিণত হয়। সেই ৰাসায়নিক বিক্ৰিয়াটোৰ কথাকে ইয়াত দেখুওৱা হৈছে। অৰ্থাৎ দুটা বস্তু লগ হয়, দুটা বিক্ৰিয়ক পদাৰ্থ কেলছিয়াম অক্সাইড আৰু পানী লগ হৈ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ল, এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ল, তাত সংযোজন হ'ল। এনেধৰণৰ ৰাসায়নিক বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। বিযোজন বিক্ৰিয়া, যি ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ একাধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ভাগি যায়, তেনে ৰাসায়নিক বিক্ৰিয়াক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। ইয়াত কেলছিয়াম কাৰ্বনেট, চূণশিলৰ কথা কৈছে। চূণশিলত যেতিয়া আমি তাপ প্ৰয়োগ কৰোঁ, তাপ প্ৰয়োগ কৰিলে কেলছিয়াম অক্সাইড অৰ্থাৎ পোৰা চূণ, সেই আগৰ সংযোজন বিক্ৰিয়াৰ পোৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। অৰ্থাৎ এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হৈছে। এনেধৰণৰ ৰাসায়নিক বিক্ৰিয়াক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ ই ভাগি গৈছে, বিযোজিত হৈছে। তাৰপিছত আহি গ'ল অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। যিবোৰ ৰাসায়নিক বিক্ৰিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, সেইবোৰক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলা হয়। উদাহৰণটো চাই লোৱা, জিংক আছে, Zn জিংক চলিড অৱস্থাত আছে, কঠিন অৱস্থাত আছে। কপাৰ ছালফেট, এই কপাৰ ছালফেট এই মানে জলীয় দ্ৰব্য। এই কপাৰ ছালফেটৰ জলীয় দ্ৰব্যত যদি আমি জিংক দ্ৰবীভূত কৰোঁ, তেতিয়াহ'লে কি ওলাব? জিংক ছালফেটৰ দ্ৰব্য ওলাব আৰু কপাৰ ওলাব। প্ৰথম অৱস্থাত জিংক অকলশৰীয়াকৈ আছিল আৰু কপাৰ লগত ছালফেট লগ লাগি আছিল, কিন্তু ইয়াত জিংক ছালফেটৰ লগত লগ লাগিছে আৰু কপাৰ অকলশৰীয়াকৈ আছে। অৰ্থাৎ এই যিটো কপাৰৰ ঠাইটো জিংকে দখল কৰি ল'লে। এনেধৰণৰ বিক্ৰিয়াক প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়, কাৰণ জিংকে কপাৰক অপসাৰিত কৰি নিজে দখল কৰিলে ঠাইটো। প্ৰতিস্থাপন এই কাৰণে কোৱা হয় যে জিংকে তাত প্ৰতিষ্ঠা লাভ কৰিলে কপাৰৰ স্থানত, সেইকাৰণে এই বিক্ৰিয়াটোক প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। আন এটা বিক্ৰিয়া হ'ল দ্বি-অপহৰণ বিক্ৰিয়া, 4 নম্বৰৰ। যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে, তাক দ্বি-অপহৰণ বিক্ৰিয়া বোলে। যেনে ছ'ডিয়াম ছালফেট, বেৰিয়াম ক্লৰাইড, এই দুইটা জলীয় দ্ৰৱৰ মাজত ৰাসায়নিক বিক্ৰিয়া হ'ল। তাৰপিছত উৎপন্ন হ'ল বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড। ইয়াত কি হৈছে? ছ'ডিয়াম প্ৰথম অৱস্থাত ছালফেটৰ লগত আছিলে, তাৰপিছত ইয়াত কি হৈছে? বেৰিয়ামহে ছালফেটৰ লগত লগ লাগি আছে বিক্ৰিয়াজাত পদাৰ্থত। বেৰিয়াম আগতে আছিলে ক্লৰাইডৰ লগত, ইফালে ছ'ডিয়াম আকৌ ক্লৰাইডৰ সৈতে লগ লাগিলে। অৰ্থাৎ স্থানৰ বিনিময় হৈছে ইহঁতৰ। ছ'ডিয়াম ছালফেট, ইয়াত কিন্তু বেৰিয়াম ছালফেট, এতিয়া বেৰিয়াম ক্লৰাইড, ইয়াত ছ'ডিয়াম ছালফেট। ইহঁতৰ স্থানৰ যেতিয়া বিনিময় হৈছে, এনেধৰণৰ স্থানৰ বিনিময় ঘটা ৰাসায়নিক বিক্ৰিয়াক কি কোৱা হয়? দুটাৰ মাজত বিক্ৰিয়া স্থানৰ বিনিময় হৈছে, এনেধৰণৰ বিক্ৰিয়াক দ্বি-অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়। আৰু এটা কথা থাকি গ'ল যে বিযোজন বিক্ৰিয়া যিহেতু এটা পদাৰ্থৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব, গতিকে ইয়াত কিছুমান শক্তি লাগিব, তেতিয়াহে ভাঙিব পদাৰ্থবিধ। ইয়াত তাপ, বিদ্যুৎ বা পোহৰৰ জৰিয়তে এই বিযোজন বিক্ৰিয়া সংঘটিত হয়। আৰু কিতাপত প্ৰতিৰে উদাহৰণ আছে, তাপৰ জৰিয়তে হোৱা আৰু পোহৰৰ জৰিয়তে হোৱা, এইবোৰ উদাহৰণ পাবা।
এই চাৰিবিধ বিক্ৰিয়াৰ উপৰিও আন কিছুমান বিক্ৰিয়া আছে যিবোৰ দৰকাৰী বা পৰীক্ষাত আহি থাকে, যেনে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হৈ সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থ কাৰ্চিনৰ ইফালে যিটো ওলায় তাৰ লগতে তাপ উৎপন্ন হয়, যেনে কাৰ্বনৰ দহন, কয়লাৰ দহন হ'লে কাৰ্বন, আমি কয়লা বা কাৰ্বন একেটাই চি আখৰে বুজাওঁ, চি সংকেতেৰে, কাৰ্বনৰ সংকেতেৰে। কয়লা দহন হ'লে অক্সিজেন লগ লাগে, অৰ্থাৎ অক্সিজেনটো লাগিবই জুই জ্বলিবলৈ, দহন কৰিবলৈ। গতিকে অক্সিজেন যোগ হ'ল, অক্সিজেন যোগ হোৱাৰ ফলত কি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে। গতিকে এইটো হৈ গ'ল তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। এই বিক্ৰিয়াটোত যথেষ্ট তাপ উৎপন্ন হয়, কাৰণ জুই জ্বলিলে তাপ উৎপন্ন হ'ব, জানাই তোমালোকে। পিছত এইটো আৰু এটা কথা যে এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ, কাৰণ কাৰ্বন আৰু অক্সিজেন লগ হৈ কাৰ্বন ডাই অক্সাইড এটা যৌগ গঠন কৰিছে, এটা বিক্ৰিয়াজাত পদাৰ্থ। গতিকে এই উদাহৰণটো দুইটাৰ ক্ষেত্ৰতে প্ৰযোজ্য। কাৰ্বন ডাই অক্সাইড গঠন হোৱা যিটো ৰাসায়নিক বিক্ৰিয়া, সেইটো তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াও হয় আৰু সংযোজন বিক্ৰিয়াও হয়। আৰু এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ দিছোঁ ইয়াত, প্ৰাকৃতিক গেছৰ দহন। প্ৰাকৃতিক গেছ অৰ্থাৎ মিথেনৰ কথা কৈছে, CH4 মিথেন যেতিয়া দহন হয় তেতিয়া অক্সিজেনটো লাগিবই, অক্সিজেনৰ লগতে কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী নহয়, ইয়াত গেছ দিয়া আছে, অৰ্থাৎ জলীয় বাষ্প উৎপন্ন হৈছে। গতিকে এইটো এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। আৰু 6 নম্বৰত আছে তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া। এইটো তাৰ ওলোটা, যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ শোষিত হয় সেইবোৰক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। কেলছিয়াম কাৰ্বনেট অৰ্থাৎ চূণশিল, কেলছিয়াম কাৰ্বনেটক চূণশিল নামেৰে আমি জানো, থলুৱা নামটো হৈ গ'ল চূণশিল, ৰাসায়নিক নাম কেলছিয়াম কাৰ্বনেট। কেলছিয়াম কাৰ্বনেটত যেতিয়া আমি তাপ প্ৰয়োগ কৰোঁ, তাপ প্ৰয়োগ কৰিলে পুৰা চূণ উৎপন্ন হয়, কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। কাৰ্বন ডাই অক্সাইড গেছ সংকেতটো জানাই, সেইকাৰণে নাম দিয়া নাই তলত। এই উদাহৰণটো আগতে আমি ক'ত পাইছিলোঁ, বিযোজনত পাইছিলোঁ, একেটাই উদাহৰণ, কাৰণ ই এটা বিযোজন বিক্ৰিয়াৰো উদাহৰণ, এটাৰ পৰা যিহেতু দুটা হৈছে। আৰু ইয়াত তাপ উৎপন্ন হোৱাৰ কাৰণে তাপগ্ৰাহী, তাপ শোষিত হোৱাৰ কাৰণে তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া। অধক্ষেপণ বিক্ৰিয়া, যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় সেইবোৰক অধক্ষেপণ বিক্ৰিয়া বোলা হয়। অধক্ষেপ মানে জলীয় দ্ৰব্যত কিছুমান যিটো গোটা পদাৰ্থ দ্ৰৱীভূত নোহোৱাকৈ থাকি যায়, অদ্ৰাব্য হিচাপে থাকি যায়, সেইবোৰক অধক্ষেপ বুলি কোৱা হয়। আৰু এনেধৰণৰ অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়। ইয়াত দিয়া আছে ছ'ডিয়াম ছালফেট, AQ মানে জলীয় দ্ৰব্য, বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰব্য দুইটাৰ মাজত ৰাসায়নিক বিক্ৰিয়া হ'ল আৰু উৎপন্ন হ'ল বেৰিয়াম ছালফেট। দিয়া আছে মানে কঠিন অৱস্থাত আছে, অৰ্থাৎ ই দ্ৰৱীভূত নহ'ল। আৰু AQ দিয়া আছে, AQ মানে কি ছ'ডিয়াম ক্লৰাইড, এই ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰব্যত কি আছে, ছ'ডিয়াম ক্লৰাইড AQ লিখা আছে, অৰ্থাৎ ই দ্ৰৱীভূত হ'ল, মানে জুলীয়া অৱস্থাত আছে, আৰু ইয়াত বেৰিয়াম ছালফেটটোৰ অদ্ৰাব্য হিচাপে থাকি যাব কিছুমান। গতিকে এইটো এটা অধক্ষেপণ উৎপন্ন কৰিব, অদ্ৰাব্য হিচাপে থাকি যাব মানে অধক্ষেপ উৎপন্ন কৰিব, আৰু এনেধৰণৰ বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়। ইয়াৰ উপৰিও আৰু কিছুমান বিক্ৰিয়া আছে এই পাঠত, ৰেডক্স বিক্ৰিয়া, সেই বিষয়ে আমি পিছত আলোচনা কৰিম।